নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ময়ো ভালে আছোঁ। স্বাগতম জনাইছোঁ অন্যতম পাৰ্ট 2 ভিডিঅ'লৈ। আমাৰ যি ইউটিউব ষ্টুডিঅ' আছে, প্ৰথমতে এটা ভিডিঅ'ত মই দেখাই দিছিলোঁ যে মই ভিডিঅ' ৰেকৰ্ডিং কৰাৰ মোৰ কেনেকুৱা কি গেজেট আছে বা কি বস্তুৰে মই ভিডিঅ'বিলাক বনাওঁ। ঠিক আছে, তো ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ আপোনালোকে যাতে চাই কেনে কিবা অলপ উৎসাহ পায় যে এটা ভিডিঅ' ৰেকৰ্ডিং কৰাৰ কাৰণে ইমান বহুত বেছি বস্তুৰ প্ৰয়োজন নাই। যদি আপুনি অলপ স্মাৰ্টভাৱে কাম কৰে তেতিয়াহ'লে এই সৰু সুৰা বস্তুবিলাক ব্যৱহাৰ কৰি আপুনি এটা ধুনীয়া প্ৰফেশ্যনেল ভিডিঅ' বনাব পাৰিব, যেনেকৈ মই বনাই আছোঁ। ঠিক আছে, তো মোৰ বহুত বেছি বস্তু নাই। আপোনালোকে দেখা হৈছে, আগতে দেখাইছোঁ মই ভিডিঅ'বিলাক কেনেকৈ ৰেকৰ্ডিং কৰোঁ। গ্ৰীণ স্ক্ৰীন থাকে পিছত এখন, আপোনালোকে নিশ্চয় আগৰ ভিডিঅ'ত দেখা পাইছে। বা মই কি মাইক ব্যৱহাৰ কৰোঁ, কি মোবাইল ফোন ব্যৱহাৰ কৰোঁ, ঠিক আছে, ৰিং লাইট কি ব্যৱহাৰ কৰোঁ, আপোনালোকক ধুনীয়াকৈ বুজাই দিছিলোঁ। আজি আকৌ ঠিক তেনেকৈ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে, যাতে আপোনালোকে অলপ উৎসাহ পায়। আপোনালোকে যাতে ভিডিঅ'বিলাক বনোৱাৰ কাৰণে যাতে অলপমান কষ্ট কৰে, যে এনেকৈ হ'লেও মানে ভিডিঅ'বিলাক বনাব পাৰি। চাওক, যদি আমি এটা ধুনীয়া ষ্টুডিঅ' ৰুম বনাব যাওঁ, আমাৰ বহুত টকাৰ মানে বাজেট আহি যাব। কমেও 2-3 লাখ টকাৰ বাজেট আহি যাব। গতিকে আমি যেতিয়া ষ্টাৰ্টিং কৰিছোঁ, আমাৰ হাতত ইমান টকা নাই বা আমি ইমান টকা ইনভেষ্ট কেনেকৈ কৰিম, কাৰণ ইউটিউবৰ পৰা পইচা পাওঁ নে নাপাওঁ কি ঠিক। আমি যিহেতু ষ্টাৰ্টিং কৰিছোঁ, আমি যিহেতু প্ৰেক্টিচ কৰি আছোঁ, এতিয়া বৰ্তমান মানে শিকি আছোঁ, গতিকে আমাক ইমান বস্তু বা ইমান টকা ইনভেষ্ট কৰাৰ কাৰণে আমাক নালাগে। আমাৰ যিখিনি আছে সেইখিনি দি আমি চেষ্টা কৰি আছোঁ। যেতিয়া আমাৰ চেনেলটো গ্ৰ' হ'ব, যেতিয়া আমি ইউটিউবৰ পৰা টকা পাম, তেতিয়া আমি লাহে লাহে সকলো বস্তু আপগ্ৰেড কৰিম। তো এইটোৱে মটিভ যে, বা এইটোৱে উৎসাহ ল'ব লাগিব আপোনালোকে, যে আমাৰ হাতত যি আছে বৰ্তমান আমি সেইটো দিয়ে ষ্টাৰ্ট কৰি যাম, সেইটো দিয়ে কাম কৰি যাম। ঠিক আছে বন্ধুসকল, মই এটা এটাকৈ আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ যে মোৰ বস্তু কি আছে, মই কেনেকৈ ৰেকৰ্ডিং কৰোঁ। তো বলক। তো বন্ধুসকল চাওক, এনেকৈ মই সন্মুখত ট্ৰাইপডৰ সহায়ত এতিয়া যিটো মোবাইলেৰে ৰেকৰ্ডিং কৰিছোঁ সেই মোবাইলটো থৈ দিওঁ, আৰু যিটো মোৰ ছেকেণ্ড মোবাইল, এইটো মোবাইলটো মই দেখাই দিছোঁ। এনেকৈ মোবাইলটো হোল্ড কৰি ৰাখাই দিওঁ, আৰু এখন ফেন, গৰম লাগিলে ভিডিঅ'টো মাজতে ষ্টপ কৰি কেনে ফেনটো অলপ হাৱা লগাই দিওঁ। সন্মুখত দেখা পাইছে এখন ডাঙৰ গ্ৰীণ স্ক্ৰীন, আৰু ইয়াত চাওক মোৰ ৰিং লাইট জ্বলি আছে, ৰিং লাইট। ঠিক আছে, ৰিং লাইটটো মই কানেক্ট কৰি লৈছোঁ মোৰ যিটো পুৰণা মোবাইল আছে সেই মোবাইলৰ এডপ্টৰৰ সহায়ত ৰিং লাইটৰ তাঁৰডাল লগাই দিছোঁ। ঠিক আছে, আৰু এইটো হৈছে মোৰ মাইক, ৱায়াৰলেছ মাইক পাৰচেছ কৰিছিলোঁ ফ্লিপকাৰ্টৰ পৰা। যদি আপোনালোকে বিচাৰে ইয়াৰ লিংকটো দি দিম, মই আপোনালোকক কমেণ্টত লিখি দিব। কিন্তু বন্ধুসকল, ইয়াৰ যিটো নইজ কেঞ্চেলেশ্যন, সেই নইজ কেঞ্চেলেশ্যনটো ইমান বহুত বেছি নহয়। এতিয়া যিটো মই মাইক ব্যৱহাৰ কৰি আছোঁ সেইটো ৱায়াৰ্ড মাইক হয়। ঠিক আছে, এই মাইকটো দেখা পাইছে আপোনালোকে। এই মাইকটো আপোনালোকে পাৰচেছ কৰিব পাৰিব ফ্লিপকাৰ্টৰ পৰা। এইটো ধুনীয়া মাইক হয়, আপোনালোকে যিটো ভইচ শুনি আছে এতিয়া এই মাইকটোৰে হয়। ঠিক আছে, তো আপোনালোকে যেতিয়া ৱায়াৰলেছ মাইক ব্যৱহাৰ কৰিব, আপোনালোকে মানে এইটো কম দামী মাইক ব্যৱহাৰ কৰিলে কি হয়, আপোনালোকৰ নইজবিলাক সিমান এটা কেঞ্চেল নহয়। বাহিৰত যদি অকণমান সৰু সুৰা আৱাজো হয়, তেতিয়াহ'লে আপোনালোকে এই নইজবিলাক কেঞ্চেল কৰিব নোৱাৰিব। আৰু এইটো আপোনালোকে দেখা পাইছে, এইটো ডায়েৰী মোৰ। ইয়াতে মই কিছুমান কেতিয়াবা যদি কনফিউজন হৈ যায়, স্ক্ৰিপ্টবিলাক মই লিখোঁ ইয়াতে, আপোনালোকক দেখাই দিছোঁ অলপ। তো এনেকৈ মই স্ক্ৰিপ্টবিলাক লিখোঁ, হাতৰ আখৰ ইমান ভাল নহয়। তথাপি মেইন যিখিনি পইণ্ট থাকে সেই পইণ্টবিলাকত মই এটা এটা আখৰ উঠাই লৈ কেনে আপোনালোকক এক্সপ্লেইন কৰোঁ। বাকী ইফালে এখন বৰ্ড আছে মোৰ, এনেকৈ এইটোৱে মোৰ ৰুম। ঠিক আছে, গোটেই ৰুমটো দেখাই দিলোঁ আপোনালোকক। আপোনালোকে কমেণ্ট কৰিব যে কেনেকুৱা পালে, বা এই ৰুমটোৰ পৰাই মই ৰেকৰ্ডিং কৰি কেনেকুৱা আপোনালোকক এটা প্ৰফেশ্যনেল লুকছ আনি কেনে আপোনালোকৰ সন্মুখত ভিডিঅ'বিলাক দি আছোঁ। তো চাওক, ৰিং লাইটটো এবাৰ দেখাই দিছোঁ। চাওক, এইটো ৰিং লাইটটো মই ফ্লিপকাৰ্টৰ পৰা পাৰচেছ কৰিছিলোঁ বন্ধুসকল। মাত্ৰ 470 টকা লৈছিলে। আপোনাৰ এডাল ট্ৰাইপড দিছে, ট্ৰাইপডডাল আৰু হাইট আছে 7 ফুট হাইট আছে ট্ৰাইপডডাল। ঠিক আছে, তো আপোনালোকে দেখা পাইছে। বাকী সেইডাল যিডাল মোৰ মোবাইলৰ ট্ৰাইপড, সেইডাল হৈছে 280 টকাতে পাৰচেছ কৰিছিলোঁ। থাৰ্ড ক্লাছ গৰিলা ট্ৰাইপড আছিল সেইডাল। আপোনালোকে এনেকুৱা বস্তুবিলাক নতুনকৈ যেতিয়া পাৰচেছ কৰিব যায়, আপোনালোকৰ কনফিউজন হৈ যাব যে কেনেকুৱা বস্তু পাৰচেছ কৰিম। তো বন্ধুসকল, যিবিলাক বস্তু পাৰচেছ কৰিব আপোনালোকে ষ্টাৰ্টিঙত, আপোনালোকে কম দামী পাৰচেছ কৰক। ঠিক আছে, তো পিছফালৰ যিখন গ্ৰীণ স্ক্ৰীন মই দেখাই দিছোঁ, গ্ৰীণ স্ক্ৰীনখন, এইখন গ্ৰীণ স্ক্ৰীন, এই গ্ৰীণ স্ক্ৰীনখনত লৈছিলে 214 টকা। ফ্লিপকাৰ্টত পাই যাব আপোনালোকে গ্ৰীণ স্ক্ৰীন বুলি চাৰ্চ কৰিলে। ঠিক আছে, তো এইখিনিয়ে বস্তু, মোৰ বহুত বেছি বস্তু নাই। আৰু মেইন বস্তু বন্ধুসকল, ভিডিঅ' বনোৱাৰ কাৰণে আপোনালোকক যিটো লাগিব সেইটো হৈছে মেইন বস্তু, আপোনালোকৰ যিটো মাইক আছে। আপোনালোকে ৱায়াৰলেছ মাইক কিনক বা আপোনালোকে এইটো ৱায়াৰ্ড মাইক কিনক,
আপোনালোকে জাষ্ট সাউন্ড কোৱালিটিটো টেষ্ট কৰি কেনে কিনিব যে ইয়াৰ সাউন্ড কোৱালিটিটো নইজ কেনচেলেশ্যনটো কিমান বেছি ঠিক আছে তো এনেকুৱা আপোনালোকে বস্তু কিনি কেনে আপোনালোকে এটা ষ্টুডিঅ' বনাব পাৰে বা আপোনালোকে ভিডিঅ'বিলাক ৰেকৰ্ডিং কৰিব পাৰে ঠিক আছে বন্ধুসকল যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিওঁ ভিডিঅ'টো আৰু লাইক কৰি দিওঁ নতুনকৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব